Hello guys, welcome to my new vlog. আপোনালোক সকলোৱে গম পাইছে মই বহুত দিন ব্লগ দিয়া নাই আৰু এনেই ব্লগবোৰ দিনে থাকোঁ ভাল এটা কণ্টেণ্ট নহ'লে কাৰ দিবলৈ মন যায় বহুত দিনৰ পিছত আপোনালোকক লৈ আহিছে এটা ভাল কণ্টেণ্ট মানে গম পাই ব্যস্ততাবোৰৰ কাৰণে ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে দিব নোৱাৰোঁ আৰু আজি হঠাৎ সময় পালোঁ আৰু সেইবাবে ওলাই আহিছিলোঁ দীপৰ বিললৈ তো দীপৰ বিললৈ অহাৰ কোনো প্লেন নাছিলে হঠাতে ওলাই আহিলোঁ আৰু আহি পেলাই ইমান ভাল লাগিছে ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু বিশেষকৈ ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব বুলি আৰু বিশেষকৈ মোৰ মনটো খুব ভাল লাগি গৈছে আৰু চাওক কিমান ধুনীয়া এনভাইৰনমেণ্ট আৰু যি পৰিৱেশে মোৰ মন মানে মুগ্ধ কৰি তুলিলে আৰু ইমান ধুনীয়া ঠাইবোৰলৈ ফুৰিছোঁ যদি ইমান এখন ধুনীয়া ঠাইলৈ আহি যে মোৰ খুব ভাল লাগিছে বিশেষকৈ চাওকচোন গোটেইবোৰ সেউজীয়া আৰু সেউজীয়াবোৰৰ মাজতে এই ঠাইখন আছে খুব ধুনীয়া মই ডিটেইলছত আপোনালোকক ক'ম বাৰু ক'ত আছে দীপৰ বিল আৰু বহুত দিনৰ পৰা শুনি থাকোঁ তো আজি আহিলোঁ আহি পেলাই যে খুব ভাল লাগিছে আপোনালোকক দেখুৱাম আৰু মোৰ পাছফালে আছে এইখনে আছে দীপৰ বিল তো মই আপোনালোকক ডিটেইলছ আগত দেখিবলৈ চেষ্টা কৰিম আৰু সৰুকৈ এখন মানে আহিব পাৰে বোলে আপোনাৰ ফেমিলিৰ সৈতে ইয়াত দেখিছেনে এটা বোলে আপুনি সন্তানৰ সৈতে খেলিব পাৰে আৰু একে ধুনীয়া হ'ল যে এটা ওখ এটা বস্তু আছে দেখিছেনে ইয়াৰ পৰা গোটেই ভিউটো আপোনালোকে চাব পাৰে বলক আমি ওপৰত যাম আৰু ওপৰৰ পৰা দেখুৱাম আপোনালোকক দীপৰ বিলখন কেনেকুৱা হয় তো বলক ওপৰৰ পৰা ভিউটো চাওক কিমান ধুনীয়া মানে ইয়ালৈ আহিলে আপোনাৰ দ্বিতীয়বাৰ যাবলৈ মন যাব বিশেষকৈ এতিয়া সন্ধিয়া হৈছে বেলিটো ডুবু হৈ আছে আৰু ইয়াৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া আৰু এইটো হৈছে ৰাধাচূড়া গছ দেই আৰু তাৰ সন্মুখতে আছে মোৰ সন্মুখতে আছে দীপৰ বিলখন খুব ধুনীয়া মানে কি ক'ম আৰু নিশ্চয় গম পাইছে ভিজুৱেলবোৰ দেখি গম পাইছে ভিডিঅ'বোৰ দেখি সন্মুখতে এই নাওবোৰ ৰাখি থোৱা আছে কিন্তু এই গেটখন বন্ধ কৰি থোৱা আছে কাৰণে যাব নোৱাৰিলোঁ তথাপিও যিমান দূৰ সম্ভৱ হয় মই দূৰৰ পৰাই আপোনালোক দেখিবলৈ চেষ্টা কৰিছোঁ চাওকচোন এইখনে আছে দীপৰ বিল দিছ ইজ দীপৰ বিল কিমান ধুনীয়া লাগিছে নহয় আৰু বিশেষকৈ ইয়াৰ নাজাৰাটো ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মানে কি ক'ম আৰু শব্দ নাই আপোনাৰ মন মুগ্ধ কৰি তুলিব আৰু সেইবাবে কোৱা হয় প্ৰকৃতিৰ ৰাণী দীপৰ বিল আৰু মই বৰ্তমান বহু ওপৰত উঠি আছোঁ আৰু ইয়াৰ পৰা দীপৰ বিলখন চাই কিমান যে ভাল লাগিছে ন চাওকচোন গোটেই সেউজীয়া আৰু সেউজীয়া মানে ইয়াৰ পৰা নাজাৰটো চাবলৈ খুব ভাল লাগিছে আৰু যিমান দূৰ লাগি দেখিছে এইখনে যে দীপৰ বিলখন মানে বহুত দিনৰ পৰা শুনি থাকোঁ দীপৰ বিল অৱশেষত আজি চাবলৈ পাইছোঁ সৌভাগ্য হৈছে মানে মোৰ খুব ভাল লাগিছে এনেকুৱা নান্দনিক পৰিৱেশে মোৰ মন মুগ্ধ কৰি দিয়ে বিশেষকৈ সেউজীয়াবোৰ খুব ভাল লাগে আৰু চাওক না এই হৈছে দীপৰ বিল বেকৱাৰ্ড থৈ চাওক খুব ভাল লাগিব চাওক মোৰ সন্মুখতে এইখন দীপৰ বিলখন কিমান ধুনীয়া নহয় ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আপোনাৰ মন মুগ্ধ কৰি তুলিব আৰু ইয়ালৈ আপোনালোক মাজে মাজে আহিব পাৰে মই ফাৰ্ষ্ট টাইম আহিছোঁ খুব ভাল লাগিলে আৰু বেলেগ ঠাইলৈ যাম বলক এইখনে হৈছে দেখিছে দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী তো আপোনালোক আহিব পাৰে আৰু ইয়াৰ আহি পেলাই আপোনালোকে ইয়াৰ যিটো নাজাৰা যিটো সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগ কৰি পেলাই আৰু দীপৰ বিলখন গম পাইছে দীপৰ বিললৈ আহিলে এই নাজাৰটো চাবলৈ মিছ নকৰিব মোৰ যে খুব ভাল লাগিলে আৰু সন্মুখত লিখা আছে দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য কিন্তু অভয়াৰণ্য বুলি ক'লে ইমান এটা বস্তু নেদেখিলোঁ কিন্তু অথচ সেই ওপৰত উঠি পেলাই আপুনি দীপৰ বিলখন চাব পাৰে তো বলক আগলৈ গৈ থাকোঁ A few moments later. আৰু দেখিছে ইমান ধুনীয়া এটা ভিউ মোৰ সন্মুখত দীপৰ বিলত এনেকৈ নাও বাই আছে মাছ মৰিয়াই আৰু ইয়াৰ ভিউটো খুব ভাল লাগিলে চাওকচোন আহিলে বেলিটো নাইকিয়া হৈ গ'ল সন্ধিয়া হৈ আহিছে আৰু মাছ মাৰি পেলাই এয়া উভতনিৰ যাত্ৰা আৰু নাও বাই থকা দৃশ্যটো যে খুব ভাল লাগিল এইখনে হৈছে সৌন্দৰ্যৰ ৰাণী দীপৰ বিল আৰু ইয়ালৈ আহিছে মোৰ খুব ভাল লাগিলে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে কাৰণ বিশেষকৈ যিমানলৈকে দেখিছে সেউজীয়া আৰু সন্মুখত মানে মোৰ পাছফালে দীপৰ বিলখন আৰু বিশেষকৈ সন্ধিয়া সময় হ'ল কাৰণে এটা বস্তু মই মিছ কৰিলোঁ আৰু সেইটো হৈছে নাও চলোৱা দীপৰ বিলৰ মাজত নাও চলাই গান গাই কিমান ভাল লাগিব আৰু ভাবি চাওকচোন তো অন্য এদিন আহিম সেইদিনা যে খুব মানে পূৰা মস্তি কৰিম আৰু নাৱত উঠিম দীপৰ বিলৰ মাজলৈকে যাম আৰু দীপৰ বিলতে মাছে মাৰোঁতে গানটো পূৰা চিঞৰি গাম কিন্তু এতিয়া নহ'ল আৰু খুব কম সময়ৰ কাৰণে আহিলোঁ তথাপি একো নাই আৰু অলপ পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়া ইয়াৰ নান্দনিক দৃশ্যই মোৰ মন মুগ্ধ কৰিলে আশা ৰাখিছোঁ এই ভিডিঅ'টোৰ থ্ৰুৱেদি আপোনাৰ মন মুগ্ধ কৰিলে খুব শ্বৰ্টলি মানে সৰুকৈ এটা ভিডিঅ' বনাইছোঁ সময়বোৰক ধৰি ৰখাৰ এটা চেষ্টা কাৰণ আজি মোৰ অফ আছিলে অফটো ভালদৰে জীওৱাৰ চেষ্টা কৰিলোঁ মানে ইউটিলাইজ কৰিলোঁ ভালদৰে কাৰণ মোৰ মাইণ্ডটো পূৰা ফ্ৰেছ হৈ গৈছে ইয়াৰ যিটো ঠাণ্ডা পৰিৱেশ শান্ত সমাহিত পৰিৱেশে মোৰ মন মুগ্ধ কৰি তুলিলে তাৰ লগতে ইমান এখন ধুনীয়া ঠাইলৈ আহিছোঁ নহয় কি ক'ম আৰু বিশেষকৈ এটা কথা ক'ব লাগিব টুৰিজিমৰ ক্ষেত্ৰতো বহুত আগবাঢ়িছে কাৰণ ইয়াত মই দেখিছোঁ বহুকেইখন দোকানো বৰ্তমান হৈ উঠিছে য'ত বহু লোক স্বাৱলম্বী হ'ব পাৰিছে তাৰ সমান্তৰালকৈ এটা কথা ক'ব লাগিব আমাৰ এইসকল মাছমৰীয়াসকলো বৰ্তমান সকলো ব্যস্ত হৈছে দাদা আৰু এখেত দেখিছে আৰু এনেদৰে সকলো বৰ্তমান ব্যস্ত হৈ পৰিছে দীপৰ বিল বৰ্তমান সময়ত আশা ভৰসাৰ থল হৈ পৰিছে বিশেষকৈ বাৰিষাৰ কাল ফেনে ফুটুকাৰে ফুটুকি আছে মানে উফন্দি আছে
তো দেখিছে এইখন হৈছে দীপৰ বিল আশা ৰাখিছোঁ আজি এই ভিডিঅ' চাই আপোনালোক সকলোৱে ভাল পালে যদি ভাল পালে ভিডিঅ'টোৰ নামত এটা লাইক কৰি ল'ব আহিব অতি সোনকালে অন্য এটা ভিডিঅ'ত আহি আছোঁ আজিলৈ ইমানেই বাই বাই